গাইজ মোৰ ইউটিউব চেনেলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি ঘৰত গোটেইকেইজনে মিলি মন্দিৰলৈ যাম। ক'ৰ মন্দিৰত যাম এইটো কৈ নিদিওঁ বাৰু, ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু আমি গৈ পাই কিনে লগ পাই আছোঁ। গাইজ ওলাই ৰেডি হ'লোঁ আৰু এইকেইজনী ওলাইছে আৰু কেইজনমান বহিছে, আগতে বহিছে জাগা নাপাব বুলি। আৰু সেইপিনেও আছে এখন টেম্পু আৰু ই ৰিক্সা আৰু এইপিনেও এখন, যিহেতু আমাৰ মানুহ বহুত। তো গাইজ গৈ পিনে বিৰাট ভাল লাগিব, আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। A few moments later. তো গাইজ আমি আহি পালোঁ ভোগেশ্বৰ মন্দিৰ আৰু দেখাই দিছোঁ। আহিব আহিছে যে আমাৰ লগত গাইজ চাই থাকক ভিডিঅ'টো, চাই ভাল লাগিব আৰু চাম। তো গাইজ আমি আজি আৰু পুনৰ আহি গ'লোঁ আমি ভোগেশ্বৰ মন্দিৰ। তো আজি আমি ভোগেশ্বৰ মন্দিৰৰ পৰিৱেশ দেখাবলৈ ওলাইছোঁ। তো মানে 1 তাৰিখে আহিছিলোঁ ইয়াত, 1 তাৰিখেতো দুনিয়াৰ মানুহ, আজিও দুনিয়াৰ মানুহ। আৰু আজি আমাৰ লগত আছে বৌ, পূৰা ইউটিউবাৰ বৌ। তো চাই লওক, বৌ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পূৰা বৌ বনাই আছে ব্লগছ, এতিয়া আমি বনাম, ইয়াত যাই আছোঁ। তো গাইজ আমি এতিয়া মন্দিৰৰ ভিতৰলৈ যাম আৰু দেখুৱাই দিছোঁ কিমান ধুনীয়া পৰিৱেশ এটা আৰু চাৰিওপিনে। তো চাই থাকক আপোনালোকে একেবাৰে ভিডিঅ'টো শেষলৈকে। এতিয়া ইয়াতে আমি সদায় আগবঢ়াম। তো গাইজ মন্দিৰ বুলি ক'লে মনটো বিৰাট ভাল লাগে, মনটো একেবাৰে মানে পবিত্ৰ পবিত্ৰ লাগি যায়। আৰু ইয়াতে আমি বাহিৰতে ধূপ চাকি জ্বলালোঁ আৰু ভিতৰত সেৱা জনাব লাগিব। আৰু এইপিনে মাহঁতেও জ্বলাই আছে। আৰু যিহেতু আজি ৰবিবাৰ, বহুত মানুহ হৈছে। আৰু আজি ইয়াতে আহি বহু বছৰৰ মূৰত মই পঢ়া হাইস্কুলখনৰ এজনী বাইদেউ, জুনুমণি বাইদেউ, তেখেতক লগ পালোঁ আৰু তেখেতৰ লগত খা খবৰবিলাক শ্বেয়াৰ কৰিলোঁ। ভাল লাগিল বাইদেউক লগ পাই, বহু বছৰ মূৰত লগ পালোঁ, মোটামুটি 10 বছৰ। আৰু বহুতেই ভাল লাগিল। আৰু এইপিনে পৰিৱেশটো চাওক, আৰু ইয়াৰ পৰিৱেশটো বিৰাটেই চাফা। ইয়াৰ কমিটিৰ কমিটিয়ে, তাৰ মন্দিৰৰ কমিটিয়ে পৰিৱেশটো খুবেই চাফ চিকুণ কৰি ৰাখিছে আৰু পৰিৱেশটো বিৰাটেই ধুনীয়া। আৰু চাৰিওপিনে গছ গছনি, দুই চাইডে দুখন গেট আছে আৰু কিমান ধুনীয়া আৰু চাব লগা। আৰু ইয়াতে চেলফিও উঠিলোঁ কেইখনমান, আমি চব কেইজনে মিলি পিনে। আৰু এতিয়া ভিতৰত গৈ সেৱা জনাম। আৰু এতিয়া আমি ইয়াতে সেৱা জনাই আছোঁ। এইপিনে মেইন মন্দিৰটোৰ ইয়াৰ পিছৰ পিনে। আৰু ইয়াতে বহুত গামোচা, হাজাৰ হাজাৰ গামোচা আছে আৰু আপোনালোকক মই এতিয়া দেখুৱাই দিম। আৰু ইয়াতে আয়তীসকলে নামো ধৰি আছে, এইপিনে নাম প্ৰসংগ চলি আছে। তো বলক গাইজ, ইয়াতে চাওক ইমান হাজাৰ হাজাৰ গামোচা ৰুমাল, আৰু আমিও বান্ধিলোঁ। সেইখিনি বাৰু মই দেখুওৱা নহ'ল, ভিডিঅ' কৰা নহ'ল মানে। আৰু আয়তীসকলে নাম ধৰি আছে, বিৰাটেই ভাল লাগিলে ইয়াতে আহি। ঘৰত যাম বাৰু গৈ কিনে আপোনালোকক। তো গাইজ ইয়াতে আমাৰ ঠগি দিয়া হৈ গ'ল আৰু সেই খেলৰ টিকটো কাটিলোঁ, গাজি খালোঁ, আমি প্ৰসাদবিলাক খাই ল'লোঁ। এতিয়া আমি পেহীহঁতৰ ঘৰলৈ যাম। আৰু ঘৰলৈ যাবলৈ হ'লে এই মন্দিৰটোৰ কাষত থকা দলংখন পাৰ হৈ যাব লাগে। আৰু দলংখন ইমান ওখ, কিবাকৈ উঠিলোঁ। আৰু আমাৰ এই বিবেকে গাইজ মানে ভৰি পিন্ধে জোতাত, মানে চৰি জোতা পিন্ধে ভৰিত, আৰু আমাৰ বিবেকে পিন্ধিব হাতত। ই অলপ চলিটো মানে বেলেগ টাইপৰ। আৰু কিবাকে ওপৰত উঠিলোঁ। আৰু এতিয়া ওপৰত উঠি পাই কিনে বিৰাটে ভাল লাগিলে। চাৰিওপিনৰ পৰিৱেশটো মানে আৰু ইমান ধুনীয়া পৰিৱেশ। আৰু চাওক, আপোনালোককো দেখুৱাই দিছোঁ ইয়াৰে পৰা নদীটো যে ইমান মজা লাগে। তো গাইজ নদীটো বিৰাটে ভাল লাগিল। আৰু ভাল লগা চাইড গৈ আৰু এটা চেলফিটো হয় আৰু আজি বহুতে উঠিলোঁ চেলফিটো। আৰু আমাৰ এইকেইজনীতো আৰু চেলফি উঠাত নাম্বাৰ 1। তো ইহঁতৰ লগত ময়ো উঠিম এতিয়া। আৰু সেইপিনে মাহঁতেও উঠিছে। আৰু সেইপিনে বাৰু মই কেমেৰাটো নিয়া নাই, আৰু কেমেৰামেন মোৰ মানুহজনে, এওঁ কেমেৰা ধৰি আছে আৰু আমি মানে ভিডিঅ'বিলাক বনাই আছোঁ। আৰু এতিয়া আমি সেইপিনে যাম। আৰু গৈ কিনে ইয়াতে আছে এটা শিৱ মন্দিৰ পালোঁ বাটতে। আৰু শিৱ মন্দিৰটো ইমানেই ধুনীয়া। তো যিহেতু শিৱ মন্দিৰ দেখিলোঁ তো ৰ'বতো নোৱাৰে, গোটেইকেইজনে গ'লোঁ। আৰু মই যিহেতু কেমেৰামেন, মই পিছে আৰু খুৰীমাই মাহঁত আগে গোটেইকেইজনে সেৱা কৰিব ধৰিছে। আৰু ময়ো কৰিম বাৰু, মোৰতো আপোনালোকে দেখা নাপাব যিহেতু মই কেমেৰা লৈ আছোঁ। আৰু ইয়াতেও তাৰমানে গামোচাৰে একেবাৰে ভৰ্তি হৈ আছে। সকলো ভক্তবিলাক আহি আৰু ইয়াতে গামোচাবিলাক বান্ধি যায়। ভাল লগা আৰু বহুত বিশাল এৰিয়া। তো গাইজ আমি পেহীহঁতৰ ঘৰ আহি পালোঁ, পেহীহঁতৰ ঘৰ আৰু দেখাই দিছোঁ।
গোটেইকেইজনে বহিছে এতিয়া আমি চাহ পানী খাম পিছত লগ পাম A few moments later. আৰু আমি চাহ পানীটো খালোৱে আৰু এতিয়া ভাতো খাই আছোঁ আৰু এইপিনে দেখি পাইছে আপোনালোকে চব কেইজন বহুতে মানুহটো ওপৰতো বহিছে তলতো ইপিনে আমাৰ কলগেট মস্তি আছে হাঁহি আৰু এতিয়া আমি ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু এতিয়া আমি ঘৰলৈ যাম प्रजापति की बोला बोला प्रजापति की ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনালোক যদি মোৰ চেনেলটো একেবাৰে নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বাই বাই